2024 বৰ্ষৰ মীন ৰাশিৰ টেৰটকাৰ ৰিডিঙৰ গণনাসমূহ দিবলৈ আগবাঢ়িছোঁ। মীন ৰাশিৰ ব্যক্তিৰ বাবে 2024 বৰ্ষটো নিজেই নিজক গঢ় দিয়াৰ সময়। বিভিন্ন বাধাই কামত হেঙাৰ সৃষ্টি কৰিব যদিও লক্ষ্যপথৰ পৰা আপোনাক বিচলিত কৰিব নোৱাৰিব। আৰ্থিকভাৱে সবল হ'ব, কিন্তু অনবৰতে মনটো টকা পইচাৰ সমস্যাই ভাৰাক্ৰান্ত কৰি ৰাখিব। ঘৰুৱা কিছুমান সমস্যায়ো ব্যতিব্যস্ত কৰি ৰাখিব। কাৰোবাক কিবা প্ৰতিশ্ৰুতি দিছিল যদি সময়মতে পালন কৰাৰ চেষ্টা কৰিব। অতিৰিক্ত মানসিক চাপৰ ফলত স্বাস্থ্য দুৰ্বল হৈ পৰিব পাৰে। কৰ্মস্থান পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা দেখা গৈছে। ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব। পাৰিবাৰিক সম্বন্ধসমূহ এই বৰ্ষত উত্থান পতন হৈ থাকিব। ক্ৰোধ নিয়ন্ত্ৰণ কৰক। শিক্ষাৰ্থীৰ বাবে বছৰটো অনুকূল। প্ৰতিকাৰ স্বৰূপে সন্ধিয়া মন্দিৰত তিল দান দিব। ধন্যবাদ।